हेलो फ्रेंड्स केने आसे आपनालोक भाले आसेने আজি মই আকৌ এটা নতুন ৰেচিপিৰ হৈতে আপোনালোকৰ ওচৰলৈ আহিছো আৰু হেয়া কি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম মই এতিয়া কৈ নিদু আপোনালোকে ভিডিঅ'টো চাব আৰু যদিহে ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক কৰিব আৰু মোৰ চেনেলটোত যদিহে আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ ভিডিঅ'টো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু তেন্তে আজিৰ ভিডিঅ'টো মই স্টাৰ্ট কৰিম আৰু মই দেখাই গৈছো আপোনালোকক কি বনাইছো মই আজিৰ ৰেচিপিটোৰ কাৰণে আৰু আশা কৰিছো আপোনালোকে নিশ্চয় ভাল পাব আৰু এটো খায়ও হসাকে বহুত টেস্টি লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এনেদৰে আৰু একেবাৰে সহজতে বনোৱা এটো ৰেচিপি আৰু হেয়া কি হৈছে জানেনে হেয়া হৈছে কল পিঠা কলপাতত দিয়া কল পিঠা হ'ব গলে হ'ব banana leaf পিঠা তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু আপোনালোকে যেতিয়া ঘৰত কল আনি থয় তেতিয়া কেদিনমান হোৱাৰ পিছত দেখে অলপ কলা পৰি যায় এনেকুৱা হয় বা অলপ গেলি যাব ধৰে বেয়া হৈ যাব ধৰে নহয়নে তেতিয়া আপোনালোকে এনেদৰে বনাই খাব পাৰে কলটো পেলাই দিয়াতকে এনেদৰে পিঠা বনাই খালে বেছি টেস্টি লাগিব খাই আৰু এটো হসাকে বহুতে টেস্টি লাগে আপোনালোকে আলহীৰ আগতো পৰিবেশন কৰিব পাৰিব আলহীৰ চাহৰ লগত আৰু নিজেও ঘৰত চাহৰ হৈতে খাব পাৰিব এটো এটা নতুন সোৱাদু পোৱা যায় পিঠাটোৰ তাৰ কাৰণে কি যোগাৰনো মই কৰিছো মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই যাম আপোনালোকে চাই যাব তেন্তে আহক মই ভিডিঅ'টো আজি স্টাৰ্ট কৰো আৰু ফ্ৰেন্ডছ কল পিঠা বনাবৰ কাৰণে মই এনেদৰে লৈছো দুটা কল এয়া ভীমকল হয় দুটা কল লৈছো আৰু এই দুটা কলেদি জানেনে বহুতখিনি পিঠাই হ'ব এতিয়া মই ৰুকনিত এনেদৰে ৰুকি লৈছো হাতেদি পিটিকি ললেও হয় তথাপিতো হাতেদি পিটিকি লোৱাতকে ৰুকনিৰ দ্বাৰা ৰুকি ললে হেতু আৰু মিহি হয় আৰু তেতিয়া পিঠাখনো পাতল হয় একেবাৰে আৰু এতিয়া কলৰ আটাইখিনি পেষ্ট উলাই হৈ গৈছে এতিয়া মই ইয়াত চাউলৰ গুৰি এয়া ঘৰতে পিছা আমাৰ চাউলৰ গুৰি আৰু এই চাউলৰ গুৰি মই এতিয়া চাহ খোৱা কাপেদি 3 কাপ লৈ লৈছো আৰু চাব যাতে একেবাৰে ঢিলা হৈ না যায় আমাৰ এখিনি হানুতে পিঠাটো কিমানখিনি মানে জুখত থাকিব লাগে মই হেয়া আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই আছো আৰু এয়া মই এখিনি এতিয়া চাউলৰ গুৰিৰ লগত হানি লৈছো ভালকে আৰু যদিহে মোক আৰু অলপ চাউলৰ গুৰি প্ৰয়োজন হয় তেন্তে মই আৰু অলপ লম এতিয়া বৰ্তমান এই 3 কাপ চাউলৰ গুৰিৰ হৈতে মই পিঠাখিনি হানি আছো আৰু এতিয়া ভালকে এখিনি হানি লওঁ আৰু ইয়া দেখিছে এখিনি এনেকুৱা অলপ ডাঠ নিচিনা হৈ থাকিব লাগিব একেবাৰে ঢিলা হলেও বেয়া হ'ব মোৰ এতিয়া এখিনি হানি হৈ গৈছে এতিয়া মই কলপাত এখন যোগাৰ কৰি লৈছো আৰু এয়া কলপাতত মই এতিয়া পিঠা দি লম আৰু দি লৈ এখিনি ভালদৰে পাতলকে মিহি কৰি পেনে বেলি লম আৰু এই পিঠাটো যেতিয়া বনোৱা হ'ব তেতিয়া কলপাতৰ বেলি দিওতে যি আৰু কলপাতৰ ভাজ হৈ যায় হে দেখিছেনে এয়া ভাজ বহিছে এই ভাজখিনি পিঠাটোৰ ওপৰটো আহি যায় তেতিয়া পিঠাটোৰ শেপটো আৰু দেখিবলৈ কাৰণে ধুনিয়া লাগে আৰু এইটো ফ্ৰেন্ডছ হসাকে বহুত টেস্টি লাগে খাই পিনে আপোনালোকে এবাৰ খালে নিশ্চয় গম পাব আৰু এয়া সাইডত অলপ উলাই আহিছে হেখিনি গুছাই দিছো মই আৰু ইয়াত তাৱা এতিয়া মই পাতি থৈছিলো তাৱা গৰম হৈ গৈছে এতিয়া তাৱাত মই অলপমান তেল দি লৈছো মিঠা তেল নহলে তাৱাখনত কলপাত লাগি ধৰে হেবাবে তেল দিলে অলপ পিছল হৈ থাকে যিহেতু এতিয়া এই কলপাতখনৰ হৈতে পিঠাখন দি ঢাকনিখন দি পেনে 5 মিনিট সময়ৰ কাৰণে আৰু এতিয়া 5 মিনিট মান সময় পাছত এয়া পিঠাখন মই এতিয়া আনফালেও সিজিবলৈ দিম ইয়াৰ পাতখিলা মই আকৌ উল্টাই দিছো দেখিছে এফালে ধুনিয়াকে সিজি গৈছে এতিয়া আনফালেও 5 মিনিট সময় ঠিক তেনেদৰে ঢাকনিখন দি পেনে সিজিবৰ বাবে দিম আৰু মই এয়া বনাই দেখাইছো আপোনালোকক এয়া পিঠাগুৰি লৈ এতিয়া কলপাতত দি লৈছো আৰু সমান কৰি লৈ আৰু বেলি লওঁ পাতলাকে আপোনালোকে অলপ বেলি লব আৰু ইয়া হৈ গৈছে ৰেডি বেলি পেনে এতিয়া এটো তাৱাত দিম আৰু লগতে ঢাকনিখনো দি দিও
এতিয়া 5 মিনিট সময় ৰখোঁ হোৱালৈকে আৰু এয়া মই টাৱাৰ পৰা এতিয়া নমাই লৈছোঁ দেখিছে ইমান ধুনীয়া লাগিছে নহয়নে এতিয়া মই আপোনালোকক কলপাতখন উঠাই দেখাম পিঠাটো কেনেকুৱা হৈছে আৰু এয়া চাব পিঠাখন ইমান ধুনীয়া লাগিছে ন আৰু এইটো খাবলৈও সঁচাকৈ বহুত টেষ্টি হৈছে খাবলৈও আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এইটো আৰু মই এইটো কেনেকুৱানো সোৱাদ হৈছে মই আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে এবাৰ বনাই চালে নিশ্চয় গম পাব ইয়াৰ সোৱাদটো আৰু এয়া চাব আৰু মোৰ আটাইকেইখন পিঠাই ৰেডি হৈ গৈছে এয়া দেখিছে ইমান ধুনীয়া লাগিছে আপোনালোকৰ দেখি নিশ্চয় খাওঁ খাওঁ লাগিছে নহয়নে আৰু এয়া ফ্ৰেণ্ডছ পিঠা ৰেডি হৈ গৈছে মই আপোনালোকক খাই দেখাইছোঁ কেনেকুৱা সোৱাদ হৈছে আৰু এইটো টেষ্টি হৈছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বহুতে টেষ্টি লাগিছে এইটো আৰু এবাৰ খাই চাব খাই চাই কেনেকুৱা পাই জনাব আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ বাই বাই